जय हिंद बंधुসকল वेलकम बैक टू माय यूट्यूब चैनल आर्मी साहब बंधुসকল मैं आज कत आसो चाक आपलोके गाछर ऊपर बहुत गाछर ऊपर माने मोर लगभग माने 100 फुट ऊपर आसो माटिर पराय 100 फुट नय सरी बंधुসকল 50 फुट ऊपर आसो और कत आसो बंधुসকल वेस्ट बेंगलत गतिके भिडिओटोर माध्यमत मैं आपलोक देखाम मैं किय गाछत उठी आसो और एटा खतरनाक बस्तु देखाम माने खतरनाक रहस्यमयी एटा बस्तु देखाम माने एटा रहस्यमयी हिल माने भगवान गणेशर आकृति धारण कर हिलटोए मैं बंधुসকল 5 बছर आगते आहिसिलो तेतिया हिलटो इमान डाঙर आसिले और बर्तमान बंधुসকল हिलटो बहुत डाঙर विशाल आकृति धारण करिसे और भगवान गणेशर आकृति धारण करिसे और हेई माने हेई हिलर जागाखिनित बंधुসকল हिंदू मुस्लिम सकलोए तारमाने पूजा पातल करे सकलोए विश्वास करे और तात जोने जाय माने सकलोरे मनर आशा पूरण হয় गतिके भिडिओटोर माध्यमत मैं অসমবাসীক माने অসমৰ जिबिलाक मोर सबस्क्राइबार আছে हेकलक जनाब देखाबा बिचारिছো जाते हेकले जाते ए माने জাগাখিনি दर्शन करे भिडिओटोर जरियाते और मनर मनते कि आशा भाबि लय जाते आपनालोকৰ आशाটো पूरण হয় हे सम्पूर्णरूपे भिडिओटोत देखाम गतिके मैं एटा किया गाছত आছো এটা চাওক मोर सहयोगी एकजन আছে और वेस्ट बेंगल পোনপথে मैं मोर लोकेशनটো आपनालोকক लाइव देखाबा बिचारिছো जाते मैं कोनটো लोकेशনত आছো তেতিয়া বিশ্বাস কৰিব আপোনালোকে মই কি खतरनाक জাগাত আছো বৰ্তমান এটো দেখা পাক 150 ফুট ওপৰত মাটিৰ পৰা গাছত আছো प्रथमे मोर मोबाइल आर्थ ओपन करिছো एटु आर्थ गुगल आर्थ याते मोर लोकेशनটো আপোনালোকক দেখুৱাম গতিকে বন্ধুসকল মই मोर लोकेशनটো আপোনালোকক লাইভ দেখুৱাম আপোনালোকে চাই থাকক এটা দেখা পাইছে मोर लोकेशन মানে মই আৰ্থত আছো এটা দেখা পাইছে ওয়েস্ট বেংগলৰ মই কোত আছো আপোনালোকে দেখা পাক লাইভ আহিব লাইভ আহিছে দেখা পাইছে মই লোকেশনটো ওপেন আপোনালোকক দেখুৱাম এটা দেখা পাইছে তলপিনে গতি কৰিলো দেখা পাইছে মানে মই কোত আছো চাক মই ভুটানৰ বৰ্ডাৰৰ কাষত আছো যোনটো বক্সা ফৰেষ্ট আছে ৰয়েল বেংগল টাইগাৰ ফৰেষ্ট তাত আছো মই পোনপথে মই চাংটোত কিয় আছো এটো দেখুৱাই লবা বিচাৰিছো এটো চাং চাওক গাছৰ ওপৰত এটো চাং এইবিলাক চাওক ফৰেষ্ট পুৰা ফৰেষ্ট এইবিলাক ফৰেষ্ট আৰু মই হেখিনিত যাম তাৰমানে তাতে এটা মানে আকস্মিক ৰহস্যময় মন্দিৰ আছে এটো আপোনালোকক দেখুৱাম যেটো পাথৰ আৰু সৰুৰ পৰা ডাঙৰ হৈ যায় আছে গণেশ ভগৱানৰ মানে দেখা পাইছে জংগলৰ ভিতৰত কালি নিশ্চয় যাম মই প্ৰথমে মই ক'ব বিচাৰিছো যে চাংটো বনৰ এটাই উদ্দেশ্য যে ধান খেতি দেখা পাইছে আপোনালোকে ধান খেতি এই ধান খেতি মূৰত বন্ধুসকল ৰাতি হাতীৰ জাগায় বহুত হাতী আহে এই হাতীয়ে ধান খেতি যাতে নষ্ট কৰিব নোৱাৰে মানুহে ৰক্ষা দিবলৈ মানে যাতে এই হাতীবোৰ খেদিব পাৰে সেই উদ্দেশ্যে চাংটো বনাইছে বন্ধুসকল চাংটো বনাইছে গতিকে মই এতিয়া আপোনালোকক মন্দিৰটো দেখুৱাম তাতে জংগলৰ মাজত যাই কেনে মন্দিৰটো দেখুৱাম প্ৰথমে মই নামি লওঁ ইয়াৰ পৰা নামি কেনে আপোনালোকক দেখুৱাম পাইছে বন্ধুসকল মই কাষত আহি পালো বৰ্তমান এটো দেখা পাইছে ফৰেষ্ট বহুত ডাঙৰ ফৰেষ্ট হয় গতিকে বন্ধুসকল মই আহি পালো ইয়াতে উত্তৰ ঢালকৰ মহাকাল মন্দিৰ ইয়াতে বন্ধুসকল বছৰত একবাৰ তাৰমানে ডাঙৰ উৎসৱ হয় আৰু উৎসৱ হ'লে বন্ধুসকল মানুহ মানে হাজাৰ মানুহ আহে বহুত মানুহ আহে যদিও মন্দিৰটো ডাঙৰ কৰি বনোৱা নাই তথাপিও এই তাৰমানে এইটো মানে বহুত ৰহস্যময়ী আছে মানুহে যি মনৰ কামনা পূৰ্ণ হৈ যায় হিন্দু মুছলমান সকলোৱে ইয়াতে মানে বিশ্বাস কৰে গতিকে আপোনালোকক দেখুৱাব বিচাৰিছো তে গতিকে যেতিকে মন্দিৰ এইটো চেণ্ডেল খুলি যাব লাগিব মানে বিশ্বাস সকলোৱে আছে মই খুলি লওঁ গতিকে খুলি ললো মানে ৰহস্যময়ী মন্দিৰ না গাইবিতে উঠা পাথৰ গতিকে মই যাওঁ এইবিলাক জংগল ৰয়েল বেংগল টাইগাৰ ফৰেষ্ট ইয়াতে দিন দুপৰীয়াতে বাঘ আহে এতিয়া কাষত যাম আমি দেখা পাইছে এইটো বন্ধুসকল মানুহৰ তাৰ ৰাস্তা ঘাট নাই না গাড়ী চাৰি আহিব নোৱাৰে চব মানুহে খোজকাঢ়ি আহিব লাগিব গতিকে সেৱা কৰি আছে দেখা পাইছে আপোনালোকে মই সেৱা কৰিম এইটো পাথৰ এটা দেখা পাইছে এইটো গণেশৰ পাথৰ হয় পুৰা গণেশৰ আকৃতিৰ আছে গণেশ ইয়াতে মানুহে বহুত মূৰ্তি পূজা কৰে মানে সবে হিন্দু মুছলমান সবে উৎসৱত লাগি থাকে দেখা পাইছে পুৰা গণেশে মই চালাম সেৱা কৰিলো কাষত যায় কাষত যায় দেখা কৰিম না এই চাওক গণেশ একদম পুৰা সেম টু সেম আৰু মানে সেনেকুৱা পাথৰটো সৰু আছিলে কিন্তু পাথৰটো লাহে ডাঙৰ হৈ বহুত ডাঙৰ আকৃতিৰ ৰূপ ধাৰণ কৰিছে গতিকে এইবিলাক জংগল হয় ইয়াতে মানুহ বেছি আবিৰ্ভাৱ নহয় কিন্তু বছৰত এটা বাৰ লৈ কেনে এটা ডাঙৰ পূজা উৎসৱ মানে পালন কৰা হয় আহোঁতে গধূলি হৈ গ'ল এতিয়া ঘৰত যাব লাগিব ঘৰ মানে মোৰ ঘৰ ইয়াতে নহয় অসমতে জানেইতো আপোনালোকে মানে ৱেষ্ট বেংগলত কাম এটাত আহিছিলোঁ এতিয়া মই তাৰমানে যাম ফুৰিবলৈ আহিছোঁ আপোনালোক দেখুৱাই দিলোঁ এইটো ইয়াতে সাম্প্ৰতিক কালত আহি থকাৰ দিনত ইয়াতে ডাঙৰ মন্দিৰ এটা হোৱাৰ সম্ভাৱনা আছে হিন্দু মুছলমান সকলোৱে সহযোগ কৰিব আৰু বৰ্তমানো সহযোগ কৰি আছে দেখা পাইছে তো খতৰনাক ৰহস্যময়ী ঠাই জংগলৰ ভিতৰত তাৰমানে মানে অহা যোৱা কৰাৰ ক্ষেত্ৰত অসুবিধা হয় বাবে মানে এতিয়ালৈকে তাৰমানে কাম চলা নাই
গতিকে এটা লোকেল আছে এজন ল'ৰা, এখেতে কিবা তুমি নাজানো। নমস্কার বন্ধু। পাথরটা এখান থেকে সৃষ্টি হয়েছিল। এখানে পাথরটা অনেক বছর থেকে আছে, মানে 20 বছর থেকে এখানে আছে। এখানে বছরে বছরে উৎসব হয় আর কি, পুজো হয়, যেটা আর কি এটা আর কি গণেশ ধারণ করছে, পাথরটা আর কি গণেশ ধারণ করছে। এই হিন্দু, মুসলিম, খ্রিস্টান, বৌদ্ধ যত আছে, মানে যত জাতি আছে, সবাই এখানে আসে পুজো করে, বছরে একবার করে পুজো হয়। আর সবসময় এখানে প্রচুর লোক হয়, এখানে মানে 10,000 15,000 লোক হয়। মাঠটা যত দেখছো, এই মাঠটা একদম ভরে যায়, মাঠ দিয়ে ভরে যায়। মাঠ মানে ফিল্ডৰ কথা কৈছে। তারপরে এখানে মানে যখন আর কি মানে উৎসব হয়, তখন আর কি মেয়েদের একটা ফুটবল খেলা হয় আর কি, ফুটবল খেলা এই আয়োজন হয়, ফুটবল খেলা আয়োজন হয়, বহুত উৎসব হয়, নাচ গান হয়, প্রোগ্রাম হয়, নৃত্য হয়, আবার বহুত কিছু। আৰু এইটো কথা আছে মানে ইয়াতে যোনে যি ভাবে তাৰ মনৰ কামনা পুৰা হয় না, মনৰ হ্যাঁ হ্যাঁ, যেটা মনে যেটা যে ভাবে সেটা একদম একদম পূরণ হয়ে যায় একদম। আচ্ছা, কনফিডেন্স। তে গতিকে মই এইখিনি দেখা পাইছো এতিয়া ৰাতি হৈ যাইছে, যিহেতু ৰিক্সৰ জেগা, ডেঞ্জাৰাছ এৰিয়া, জংঘল, বহুত ডাঙৰ জংঘল। গতিকে মই ভিডিঅ'টো দেখুৱাৰ উদ্দেশ্য এইটোৱেই হ'ল, যাতে আপোনালোকৰো ভিডিঅ'টোৰ আকাৰত আপোনালোকৰ মনৰ ইচ্ছা যাতে পূৰণ হয়। এইটো দেখা পাইছে জেগাখিনি আপোনালোকে, এইটো গাছ এটা বছৰ বছৰ ধৰি ইয়াতে আছে। সৰু শিলৰ পৰা ডাঙৰ আকৃতিৰ ৰূপ ধাৰণ কৰি 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 বহুত ডাঙৰ হৈছে। অৱশেষত আৰু কেইবছৰমান গ'লে কি হ'ব নাজানো, কিন্তু মই ভাবা মতে ইয়াতে সাম্প্ৰতিক কালত এটা মন্দিৰ হ'ব, ডাঙৰ মন্দিৰ। গতিকে মন্দিৰ হ'লেতো গমেই পাব আপোনালোকে, নিশ্চয় ইয়াতে আহিব পাৰিব। গতিকে ভিডিঅ'টো এই পৰ্যন্তই আছিলে, যেতিয়া ৱেষ্ট বেংগলৰ জেগা মই সেইকাৰণে দেখুৱালোঁ ভিডিঅ'টোৰ ব্লগ ছিষ্টেমত। গতিকে নাজানো আপোনালোকে কি ভাবে, মনত ভিডিঅ'টো দিয়াৰ উদ্দেশ্য মানে অলপ সেই আপোনালোকৰ ফাইদাৰ উদ্দেশ্যে মই দেখুৱাইছোঁ। গতিকে জয় হিন্দ, ভালে থাকক, কুশলে থাকক। আজিলৈকে বিদায় মাগিছোঁ আকৌ এটা স্পেচিয়েল ভিডিঅ'লৈ। ধন্যবাদ।